এইটো লাই পাত বিলাহী আৰু বইলাৰ মাংস আলু বইল বনাইছো আজি চাই লওক বইলাৰ মাংস বনাইছো একো নাই আদা নহৰু জলকীয়া পিচি লৈ তাৰছত গৰমৰিচ দি দিছো মছলা তাৰছত ৰং কৰি দি দিছো হৈ গ'ল একো মছলা সছলা মা মছলা নাই দিয়া এটুৱে আজি বইল চিকেন বইল খাম আজি কেনেকা ৰং উঠিছে মজা বঢ়িয়া লাগিব পিচ চিকেন কি ধৰণৰ ইমান ধুনীয়া গাও চেন লাগিছে আৰু এইফালে ৰংটো দি দিয়া কাৰণে কেনেকা কালাৰ হৈ গৈছে ভাজি দিয়া দৰে বইল মাংসৰ দৰে লাগাই নাই বে খাং লাগি গৈছে তো লাডতি ওলাই গৈছে আৰু বইল হৈ গ'ল এতিয়া খাম আৰু এতিয়া এই কেনত চাই লওঁ চিকেন এইটো আছে আধা এইটো কিবা কৰি ল'ম আৰু অলপ শুকাম পানীটো শুকাই লৈ তাৰপিছত খাম আৰু পিছত আৰু তাৰপিছত আধাটো ওলাই এনেকৈ খাই ল'ম আৰু আগত তো খাই ল'ম আধাটো কি মজা বগা হৈ আছে কিন্তু বইল কৰাৰ দৰে লাগা নাই কেনেকৈ ভজা মাংস দৰে লাগিছে এতিয়া ৰেডি খাম আৰু চাওক টেষ্ট কৰি চাম বঢ়িয়া হৈছে যা আৰু পুৰা গৰম প্ৰথমবাৰ বইল খাইছা জলকীয়া জালুক দি দিছোঁ মজা জ্বলা হৈছে একে ভাজা দৰে লাগিছে বইল দৰে লগাই নাই সোৱাদ মজা গাইছ এটা চাবলৈ যাওঁ এইটো আধাটো বইল একেবাৰে পুৰা পানীটো শুকাইছে নে চাই আহোঁগৈ এই শুকাই গৈছে এইটোতো লেগ পিচ এটা আছে মজা লাগিব এতিয়া আৰু অলপ শুকাব লাগিব গেছ এতিয়া হ'লে বাই মানে বেছি চাই থাকিলে খাওঁ লাগি যাব ন বেছি চাব নালাগে হ'ব দিয়া বাই